কি নাম আপোনাৰ আপোনাৰ নামটো কি মোক এটা কথা কওক যে এজন এমএলএ যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে আজি কোভিডত মানুহক গণসজাগতা কৰিব লাগে গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে আজি মানুহক পিটিছে পুলিচে এয়া ফেচিবাদ হয়নে নহয় এয়া ফেচিবাদ হয়নে নহয় গণসজাগতা কৰিব লাগে মাছ এৱাৰনেছ আনিব লাগে তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি একদম এছেম্বলি চলি আছে যদি মোক কেনেকৈ মাৰি ঠেলি আনিছে কেনেকৈ ঠেলি আনিছে মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে এইটো কথা কৈ দিলোঁ বিজেপি চৰকাৰকো কৈ দিলোঁ হত্যা কৰিব পাৰিব তেওঁলোকে কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে অসমীয়া জাতিৰ কৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম এছেম্বলিৰ ভিতৰত যদি আপোনালোকে এইটো কৰিব খুজিছে তেতিয়াহ'লে অসমীয়া জাতিৰ যে কোনো মাত নাই অসমীয়া জাতিক যে আপোনালোকে হত্যা কৰিব খুজিছে এই কথাটো কৈ দিয়ক এনেকুৱা অত্যাচাৰ কিয় কৰিছে এছেম্বলিৰ ভিতৰত এজন এমএলএ কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰট'কল লৈ আহিবলৈ কৈছিলে কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে কিয় এই সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয় শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয় মই আপোনাক এবাৰ কথা কওঁ মোক কি নাম আপোনাৰ নামটো কি মোক এটা কথা কওক যে এজন এমএলএ যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে আজি কোভিডত মানুহক গণসজাগতা কৰিব লাগে গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে আজি মানুহক পিটিছে পুলিচে এয়া ফেচিবাদ হয়নে নহয় এয়া ফেচিবাদ হয়নে নহয় গণসজাগতা কৰিব লাগে মাছ এৱাৰনেছ আনিব লাগে তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি একদম এছেম্বলি চলি আছে যদি মোক কেনেকৈ মাৰি ঠেলি আনিছে কেনেকৈ ঠেলি আনিছে মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে এইটো কথা কৈ দিলোঁ বিজেপি চৰকাৰকো কৈ দিলোঁ হত্যা কৰিব পাৰিব তেওঁলোকে কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে অসমীয়া জাতিৰ কৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম এছেম্বলিৰ ভিতৰত যদি আপোনালোকে এইটো কৰিব খুজিছে তেতিয়াহ'লে অসমীয়া জাতিৰ যে কোনো মাত নাই অসমীয়া জাতিক যে আপোনালোকে হত্যা কৰিব খুজিছে এই কথাটো কৈ দিয়ক এনেকুৱা অত্যাচাৰ কিয় কৰিছে এছেম্বলিৰ ভিতৰত এজন এমএলএ কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰট'কল লৈ আহিবলৈ কৈছিলে কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে কিয় এই সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয় শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয় মই আপোনাক এবাৰ কথা কওঁ